নমস্কাৰ প্ৰথম শ্ৰেণীৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ বাইদেউ দীপাঞ্জলি দেৱী তোমালোক নিশ্চয় ভালে আছা পঢ়া শুনাও কৰিছা নিশ্চয় আজি তোমালোকে গণিতৰ পাঠ্যপুথি নতুন গণিত প্ৰথম ভাগখন উলিয়াই লোৱাছো মই আজি তাৰ পৰা এটা পাঠ লবলৈ ওলাইছো পাঠ নম্বৰ 7 আৰু পাঠটোৰ নাম হৈছে সময় ছাত্ৰ ছাত্ৰীসকল তোমালোকে বিভিন্ন কাম কৰা বিছনাৰ পৰা শুই উঠা দাঁত খহা ভাত খোৱা স্কুললৈ যোৱা গা ধোৱা খেল ধেমালি কৰা গৃহকৰ্ম কৰা টোপনি যোৱা এই যে কামবিলাক কৰা তোমালোকে কেতিয়া কেতিয়া এই কামবিলাক কৰা কিছুমান কাম ৰাতিপুৱা কৰা কিছুমান দুপৰীয়া কৰা কিছুমান কাম আবেলি কৰা কিছুমান সন্ধিয়া আৰু কিছুমান ৰাতি এই যে এইবিলাক হৈছে সময় এই সময়ৰ বিষয়ে আজি আমি আলোচনা কৰিম প্ৰথমতে আমি তোমালোকৰ পাঠ্যপুথিত থকা সময় নামৰ পদ্যটো গাওঁ আহাচোন কাহিলি পুৱাতে শুনো চৰাইৰ শুৱলা মাত বিছনাৰ পৰা উঠিয়ে চাফা কৰোঁ দাঁত জলপান খাই ফলিপুথি হাতত লওঁ গা পা ধুই আমি পঢ়াশালীলৈ যাওঁ ঘৰলৈ ঘূৰি আহি হাত মুখ ধুওঁ খাই বৈ লগৰীয়াৰ লগত খেলিবলৈ যাওঁ তোমালোকে কৰা কামবোৰৰ বিৱৰণ কেতিয়ানো কি কৰা সেইবিলাক এই পদ্যটোতে আছে নহয়নে এতিয়া চোৱাচোন তাৰ পিছৰ পৃষ্ঠালৈ আমি আগবাঢ়োঁ প্ৰথম ছবিত আছে মাজনী শুই উঠিছে অৰ্থাৎ মাজনীয়ে ৰাতিপুৱা শুই উঠে তাৰপিছত দাঁত ব্ৰাছ কৰে তাৰপিছত মাজনীয়ে জলপান খায় তাৰপিছৰ ছবিত আছে মাজনী স্কুললৈ গৈছে স্কুললৈ যোৱাৰ পিছত স্কুলত মাজনীয়ে শিক্ষকৰ পৰা শিক্ষা গ্ৰহণ কৰে তাৰপিছৰ ছবিটোত আছে মাজনীয়ে লগৰীয়াৰ লগত খেলি আছে আবেলি তোমালোকেও খেলা নহয় তাৰপিছৰ ছবিটোত মাজনীয়ে পঢ়ি আছে ওপৰত এটা লাইট জ্বলি আছে গতিকে আমি গম পাইছোঁ যে এয়া ৰাতিৰ সময় ৰাতি মাজনীয়ে হোমৱৰ্ক কৰে আৰু আন আন পাঠবোৰ পঢ়ে তোমালোকেও পঢ়া যে তাৰপিছত মাজনীয়ে ভাত খায় আৰু শুৱে শেষৰ ছবিটোত মাজনীয়ে শুই আছে আৰু ওচৰতে খিৰিকীখনেৰে জোনতৰাবোৰ দেখা গৈছে গতিকে সেয়া ৰাতিৰ সময় নহয়নে এতিয়া তোমালোকে কোৱাচোন মাজনীয়ে দিনৰ ভাগত কি কি কাম কৰে আৰু ৰাতিৰ ভাগত কি কি কাম কৰে এতিয়া আমি গম পালোঁ সময়ৰো বিভিন্ন ভাগ আছে ৰাতিপুৱা দুপৰীয়া আবেলি সন্ধ্যা ৰাতি এইকেইটা ভাগ অনুসৰি আমি কামবিলাকো বেলেগ বেলেগ কৰোঁ আৰু এটা দিনত সকলোবিলাক কাম আমি একেলগে নকৰোঁ ক্ৰম অনুসৰি অৰ্থাৎ এটাৰ পিছত এটাকৈহে কৰোঁ এতিয়া কিতাপখনৰ তাৰ পিছৰ পৃষ্ঠাটো 65 পৃষ্ঠালৈ চোৱা ইয়াত কি দিয়া আছে তুমি কোনবোৰ কাম ৰাতিপুৱা কৰা ইয়াতে কেইটামান ছবি দিয়া আছে আৰু এই ছবিবোৰৰ ভিতৰত তুমিনো কোনটো কাম ৰাতিপুৱা কৰা দাঁত ব্ৰাছ কৰা গা ধোৱা ৰাতিপুৱা কৰা কামকেইটাত টিক চিন দিয়া তাৰপিছৰটো চোৱা তুমি কোনবোৰ কাম দিনৰ ভাগত কৰা এই ছবিকেইটাৰ ভিতৰত স্কুলত বাইদেৱে পঢ়োৱা আৰু স্কুলত তোমালোকে খাদ্য খোৱা সময়খিনি দুপৰীয়াৰ সময় দিনৰ সময় গতিকে এই দুটাত টিক চিন দিবা তাৰপিছত আছে তুমি কোনবোৰ কাম ৰাতিৰ ভাগত কৰা টিক চিন দিয়া ইয়াতে এই যে পঢ়ি থকা ছবিখন এয়া তুমি ৰাতি কৰা খেলা ধূলাটো ৰাতি নকৰা আৰু গাও ৰাতি নোধোৱা গতিকে পঢ়ি থকা ছবিটোত তুমি টিক চিন দিয়া তাৰ পিছৰ পৃষ্ঠাটোত চোৱা কোনটোৰ পিছত কোনটো কাম কৰা হয় ক্ৰম অনুসৰি সংখ্যা লিখি খালী বাকচবোৰ পূৰ কৰা ইয়াতে কাপোৰ ধোৱা কেইটামান ছবি আছে এই ছবিকেইটা কোনটো কেতিয়া কৰা সেই হিচাপত তুমি 1 2 কৈ সংখ্যাবিলাক লিখি দিয়া তাৰপিছত কি আছে চোৱা বন্ধৰ দিনত তুমি কি কাম কৰি বেছি সময় কটোৱা বন্ধৰ দিনত কি কাম কৰি বেছি সময় কটোৱা কোৱাচোন বিদ্যালয় খোলা দিনত তুমি ক'ত বেছি সময় কটোৱা বিদ্যালয়ত নহয়নে ছাত্ৰ ছাত্ৰীসকল পাঠটো তোমালোকে বুজি পাইছা নিশ্চয় এতিয়া দিনটোত
তোমালোকে কি কি কাম কেতিয়া কৰা এফালৰ পৰা মনত পেলোৱাচোন আৰু ক'বলৈ চেষ্টা কৰা। মই আজিৰ পাঠদান ইমানতে সামৰিছোঁ। তোমালোক আটাইয়ে ঘৰতে থাকা, সুস্থ থাকা, সঘনাই হাত ধোৱা, মাস্ক পৰিধান কৰা আৰু COVID-19ৰ দৰে অতিমাৰীৰ পৰা নিজকে দূৰত ৰাখা। ধন্যবাদ।